মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ৩ নং পাঠ অসমীয়া ভাষাৰ বিকাশৰ কথা। এই যে আমি কথা পাতি আছোঁ, মই কৈ আছোঁ, তোমালোকে বিদ্যালয়ত কথা পতা লগৰীয়াৰ লগত বা তোমালোকে ঘৰত কথা পাতা, কোনটো ভাষাত কথা পাতা? অসমীয়া ভাষাত। অসমীয়া আমাৰ মাতৃভাষা। এই অসমীয়া ভাষাটোৱে কেতিয়াৰ পৰা নিজৰ স্বকীয় ৰূপ লাভ কৰিবলৈ সক্ষম হৈছিল তোমালোকে জানানে? দশম শতিকাৰ পৰা, মানে আজিৰ পৰা প্ৰায় 1000 বছৰ আগত। অসমীয়া ভাষাটোৰ আটাইতকৈ পুৰণি গ্ৰন্থ কোনখন জানানে? ত্ৰয়োদশ শতিকাত লিখা হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ। তাৰো আগৰ কিবা আমি নাপাওঁ। অৱশ্যে দশম শতিকাৰ চৰ্যাপদসমূহত আমি অসমীয়া ভাষাটোৰ ৰূপ দেখিবলৈ পাওঁ। এয়া তোমালোকে ডাঙৰ হ'লে পঢ়িবলৈ পাবা। অসমীয়া ভাষাটোত বিভিন্ন ভাষাৰ শব্দ সোমাই পৰিছে। তোমালোকে জানা অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰে। গতিকে আমাৰ অসমীয়া ভাষাটোত বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাৰ শব্দও সোমাই পৰিছে। যেতিয়া ব্ৰিটিছে অসমত শাসন কৰিছিল, তেতিয়া ইংৰাজী ভাষাৰ শব্দও অসমীয়া ভাষাত সোমাই পৰিছিল। এই যে আমি আজিকালি স্কুল কওঁ, টেবুল কওঁ, পেন কওঁ, এইবোৰ ইংৰাজী ভাষাৰ শব্দ। কিন্তু এইবোৰ আমাৰ ভাষাত একেবাৰে ঘৰুৱা শব্দৰ নিচিনাই হৈ পৰিল। তোমালোকে অসমীয়া ভাষাৰ বিকাশৰ কথা নামৰ পাঠটোত অসমীয়া ভাষাটোৰ বিকাশৰ ছবি এখন দেখিবলৈ পাবা। পাঠটো তোমালোকে ঘৰত পঢ়িবাচোন। আজি আমি ভিডিঅ'টোত পাঠটোৰ প্ৰশ্ন উত্তৰখিনি তোমালোকলৈ আগবঢ়াই দিছোঁ। প্ৰশ্ন উত্তৰখিনি চাওঁ আহাচোন। আমি এতিয়া অসমীয়া ভাষাৰ বিকাশৰ কথা পাঠটোৰ প্ৰশ্নকেইটা চাওঁ। নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল? উত্তৰ: অসমীয়া ভাষাৰ বিষয়ে। হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি? উত্তৰ: প্ৰহ্লাদ চৰিত্ৰ। অলিখিত বা মৌখিক সাহিত্য মানে কি? যিবোৰ সাহিত্য মানুহৰ মুখে মুখে প্ৰচলিত হৈ থাকে, আখৰেৰে লিখা নহয়, সেইবোৰকে অলিখিত সাহিত্য বুলি কোৱা হয়। ভাষাৰ দুটা উপাদানৰ নাম লিখা। ভাষাৰ দুটা উপাদান হ'ল শব্দ আৰু বাক্য। অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে? উত্তৰ: আনুমানিক দশম শতিকা মানত। অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল? উত্তৰ: ইংৰাজৰ আমোলত। এতিয়া ৩ নং প্ৰশ্ন, শব্দাৰ্থ লিখোঁ আহা। ত্ৰয়োদশ মানে 13, স্থানীয় মানে থলুৱা, কোনো এক বিশেষ ঠাইৰ লগত জড়িত, নিগাজী মানে স্থায়ী, স্বকীয় মানে নিজৰ, আমোল মানে শাসনকালত, আৱাসভূমি মানে বাসস্থান, উপাদান কোনো বস্তুৰ মূল পদাৰ্থ, অলিখিত যিটো আখৰেৰে লিখা নাই, অনুকৃতি মানে অনুকৰণ কৰা। ৪ নং প্ৰশ্নটো চাওঁ আহা। অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা। অতি পুৰণি কালৰে পৰা অসমত বিভিন্ন জনগোষ্ঠীৰ লোকে সমিলমিলেৰে বসবাস কৰি আহিছে। সকলোৰে মাজত ভাষা, সংস্কৃতি আৰু ভাৱৰ আদান প্ৰদান হোৱাৰ ফলস্বৰূপে অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান সোমাই পৰিছিল। এতিয়া আহোঁ ৫ নং প্ৰশ্নটোলৈ। উপযুক্ত যতিচিহ্নৰে তলৰ বাক্যটো লিখা। উত্তৰটো তোমালোকে চোৱা। ভাষাৰ উপাদান মানে কি খুৰা? নয়নে সুধিলে। খুৰাকে উত্তৰ দিলে, ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়ে ভাষাৰ উপাদান। বাক্যটোত ক'ত কি কি যতিচিহ্ন বহিছে তোমালোকে চাই লোৱা। ৬ নং প্ৰশ্ন, বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া। সুন্দৰ সৌন্দৰ্য, প্ৰচলিত প্ৰচলন, স্থানীয় স্থান, ৰচিত ৰচনা, পৰিৱৰ্তিত পৰিৱৰ্তন, বিকশিত বিকাশ। ৭ নং প্ৰশ্ন, তোমাৰ পাঠৰ পৰা ৫টা তৎসম শব্দ আৰু 5টা বিদেশী মূলৰ শব্দ লিখা। তৎসম শব্দ হ'ল প্ৰাচীন, জন্ম, শতিকা, ভাষা আৰু সাহিত্য। তৎসম শব্দ মানে সংস্কৃত শব্দৰ কথা কৈছে। বিদেশী মূলৰ শব্দ হ'ল কাপ, কাগজ, কলম, চকলেট আৰু টেবুল। আমাৰ অসমীয়া ভাষাটোত বিদেশী মূলৰ শব্দ বহুত আছে। এতিয়া ৮ নং প্ৰশ্ন, সমাৰ্থক শব্দ লিখা।
ধুনীয়া মানে সুন্দৰ, প্ৰাচীন পুৰণি, পুথি গ্ৰন্থ, নিগাজী স্থায়ী, পূৰ্বতে আগতে, সামৰণি মানে শেষ। এতিয়া 9 নং প্ৰশ্ন, তিনিটা প্ৰশ্নবোধক বাক্য সাজা। উত্তৰ হ'ল, তুমি কোন শ্ৰেণীত পঢ়া? এইটো তোমাৰ কলম হয়নে? আজি বৰষুণ দিবনে? বাক্য ৰচনা কৰা। মিচিকিয়াই, ভনীয়েকৰ মিচিকিয়াই হাঁহি থকা স্বভাৱটোৱে ককায়েকৰ মনত আনন্দ দিয়ে। চেনেহী, বহু মাহৰ পাছত আজি সি মাকৰ চেনেহী মাতষাৰ শুনিবলৈ পালে। পুৰণি, আমাৰ গাঁওখনৰ ইতিহাস যথেষ্ট পুৰণি। ধন্যবাদ, সভাৰ শেষত সভাপতিয়ে সকলোকে ধন্যবাদ জনালে। সাহিত্য, অসমীয়া সাহিত্যই শংকৰদেৱৰ সময়ত সমৃদ্ধিশালী ৰূপ লাভ কৰে। যুগে 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 ভাষাৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। এতিয়া 11 নং প্ৰশ্ন, শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱ।